Welcome my channel Nur 49 Blogs. এতিয়া মই যাই আছো লক্ষীপুৰ যাই আছো। এইটো মোবাইল বেয়া হৈছে সেইকাৰণে মোবাইলৰ দোকানত সাৰ্ভিসিং কাৰণে গৈ আছো। ইয়া আমি আর আমার ভাইটি যাই আছো। ব্লগ ভিডিওটো আৰম্ভ কৰো। পুরা আজি বৰষুণ দি ৰাস্তাখন বহুত বেয়া কৰি দিছে। বৰষুণ আহি সব ৰাস্তাখন পুৰা বেয়া হৈ গৈছে। আগত আমাৰ খানাপাৰ বাজাৰ পাম। আগত এখন স্কুল আছে সাকতোলা খনার পুপ্পার প্ৰাথমিক বিদ্যালয়। এইখন স্কুলত মই সৰু থাকোঁতে পঢ়া শুনা ষ্টাৰ্ট কৰিছোঁ। চাওক কিমান ধুনীয়া স্কুলখন, বহুত মজা কৰিছোঁ আগতে। এইটো হৈছে ব্ৰিজ, খনাৰপাৰ বজাৰৰ কাষত ব্ৰিজখন। এইটো হৈছে আমাৰ সাকতোলা খনাৰ পুপ্পাৰ বজাৰখন। ব্লক বজাৰখন আপোনালোকক দেখাই আছোঁ। বজাৰৰ পৰা এখন তামোল খালোঁ। তামোল খাই পিনে বলক এতিয়া লক্ষীপুৰ গুচি যাম। লক্ষীপুৰ ইয়াতে যে সেউজীয়া সেউজীয়া ধান গছবিলাক যে আপোনালোকে দেখি আছে, ইয়াতে বাৰিষা দিনত বহুত পানী হয়। পানীৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। আগত লক্ষীপুৰৰ পৰা গোৱালপাৰা যোৱা ৰাস্তাটো পাই যাম। বলক আমি ৰাস্তাখন আপোনালোকক দেখাই আছোঁ। ফাইনালি আহি পালোঁ লক্ষীপুৰৰ পৰা গোৱালপাৰা যোৱাৰ ৰাস্তাখন বেয়া হৈছে। আগতে বহুত ভাল আছিল। ৰাস্তাখনৰ কাষে কাষে ভাঙি গৈছে আৰু ৰাস্তাখনৰ মাজত পানী সোমাই থাকে বহুত। ৰাস্তাখন অলপ বেয়া। এইখন হৈছে লক্ষীপুৰৰ ওচৰতে তালতোলা বুলি কয়। তালতোলা, ইয়াত তালতোলাৰ পৰা এইফালে কামাখ্যা মন্দিৰৰ ৰাস্তা গৈছে এইটো। আৰু এইটো হৈছে লক্ষীপুৰ ৰোড, লক্ষীপুৰ আৰু গোৱালপাৰা ৰোড। এইটো কামাখ্যা মন্দিৰৰ ৰোড। চাই লওক আপোনালোকে তালতোলা। তালতোলাটো কেনে মজা লাগিছে। এইখন হৈছে তালতোলা বজাৰ। তালতোলা বজাৰত ওচৰতে লক্ষীপুৰ, আৰু 2 মিনিটমান লাগিব লক্ষীপুৰ পাম। আৰু এতিয়া আহি পালোঁ লক্ষীপুৰ। লক্ষীপুৰৰ ওচৰত ব্ৰিজখনৰ কাষতে আছোঁ আৰু পাম 1 মিনিটমান লাগিব লক্ষীপুৰ পাওঁতে। ঐ ভাই ভাইটি এজন আছিল। এইখন হৈছে লক্ষীপুৰ টাউন। লক্ষীপুৰ টাউনখন বহুত মজা লাগিছে, মজা। চাওক লক্ষীপুৰ, এইটো ব্ৰিজ, এইটো হৈছে মন্দিৰ লক্ষীপুৰৰ। এইখন হৈছে লক্ষীপুৰ মেইন টাউন। মেইন টাউনৰ মাজত আছোঁ এতিয়া মই। বলক আগত যাম, আগত আপোনালোকক দেখাই আছোঁ লক্ষীপুৰ টাউনৰ ভিউখন। যিখন মোবাইল লৈ আহিছিলে সেইখন মোবাইলৰ ডিছপ্লেটো লক্ষীপুৰ নাই। এতিয়া মই যাম চুনাৰি। বলক মোৰ লগত চুনাৰি যাম। ইয়া আহি পাই গ'লোঁ কুচাকাটি বজাৰখন আপোনালোকক দেখাম। আগত পাম ব্ৰিজখন পোৱাৰ পিছতে পাম কুচাকাটি বজাৰখন। এইখন কুচাকাটি বজাৰখন আপোনালোকক দেখাই আছোঁ। এইখন হৈছে কুচাকাটি বজাৰ, চাই লওক। কুচাকাটি বজাৰ এৰি থৈ আহি পালোঁ আউলাতুলি। এইখন হৈছে আউলাতুলি জামে মছজিদখন বহুত ডাঙৰ হয়। আৰু আগত আছে আউলাতুলি বজাৰখন, ইফালে আছে আউলাতুলি হাই মাদ্ৰাছাখন। চাই লওক আপোনালোক যদি ভাল লাগিছে ভিডিঅ'টো শেষলৈ। আগত এইখন হৈছে চুনাৰি হাই ছেকেণ্ডাৰী স্কুল বা কলেজ। এইটো হৈছে চুনাৰি হাই ছেকেণ্ডাৰী কলেজ। আপোনালোকে চাই লওক কেনেকুৱা লাগে কলেজখন। ভিডিঅ'টো শেষলৈ চাই থাকক। বলক চুনাৰি। আৰু এইখন হৈছে চুনাৰি হস্পিটালখন সৰুৱে, চব কিছু পোৱা যায় ইয়াতে। আহি পালোঁ চুনাৰি বজাৰখন আপোনালোকক ভালকৈ দেখাম। চুনাৰি বজাৰখন কেনেকুৱা লাগে। আৰু আমাৰ এই চুনাৰি বজাৰ আগত থানা আছে, থানাখন আপোনালোকক দেখাইছোঁ। আগত এইখন হৈছে থানা, এই পিলপিলিটোৰ ইফালদি থানা। এইটো হৈছে থানাখন আপোনালোকে চাই লওক। এইটো পুৰণা থানা হয়, বহুত পুৰণি থানা। এইটো জিৰাণী ঘৰ বুলি কয়, জিৰাণী ঘৰটো। আৰু আগত চুনাৰি বজাৰখন বহুত ধুনীয়া লাগিছে আৰু চুনাৰি বজাৰখন যদি আপোনালোকে ভাল লাগে তেনেহ'লে আমাৰ ভিডিঅ'টো অলপ লাইক শ্বেয়াৰ কৰি। এই মানুহজন পৰিলে এই